চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ যদি মোৰ চেনেলটো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। একেবাৰে সহজ পদ্ধতিৰে চিকেন পোলাও বনাবৰ কাৰণে মই লৈছোঁ পিঁয়াজ 3টা, বিলাহী 2টা, দুখিলা তেজপাত, 3টা জলকীয়া, জিৰা, ডালচেনি, লং, ইলাচি আৰু আদা ৰচুন। এতিয়া মই এই গোটেইখিনি সামগ্ৰী মিক্সিত ভালদৰে পিহি ল'ম। মাংসখিনি দেখিছেই মই ভালদৰে ধুই লৈছোঁ। ইয়াত মাংস আছে আধা কেজি। যিহেতু মই পোলাওত আলু দি খাই ভাল পাওঁ, সেইকাৰণে মই আলু 3টা নিজৰ জোখাৰে কাটি লৈছোঁ। আলুটো আপোনালোকে স্কিপ কৰিব পাৰে। এতিয়া আহক ৰেচিপিটোলৈ আমি আগবাঢ়োঁ। পোনপ্ৰথমে মই গেছটো অন কৰি কুকাৰত 4ৰ পৰা 5 চামুচ ৰিফাইন তেল দি লৈছোঁ। এতিয়া আমি আলুখিনি তেলত ভালদৰে ফ্ৰাই কৰি ল'ম আৰু আলুখিনিত আমি অলপমান হালধি দি লৈছোঁ। আলুখিনি একেবাৰে ৰঙা হোৱালৈকে ভাজি ল'ব। এয়া দেখিছে আলুখিনিবোৰ খুব ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া মই লৈছোঁ বাসমতি চাউল 2 কাপ আৰু বাসমতি চাউলখিনি মই খুব ভালদৰে ধুই লৈছোঁ। এতিয়া এইখিনি আধা ঘণ্টামানৰ কাৰণে এটা পাত্ৰত তিয়াই ৰাখিম। এতিয়া আহক আমি চাওঁ ৰেডিমেড মছলা কি কি ব্যৱহাৰ কৰোঁ। প্ৰথমে মই এটা সৰু বাতি লৈছোঁ। তাত এখন সৰু চামুচেৰে এচামুচ লৈছোঁ জিৰা আৰু লৈছোঁ ৰেড চিলি পাউডাৰ 1 চামুচ। লগতে লৈছোঁ সৰু চামুচেৰে এচামুচ হালধি আৰু এচামুচ নিমখ, ধনিয়া পাউডাৰ 1 চামুচ। এতিয়া আমি এই মছলাখিনিত অলপমান পানী দিম আৰু এই মছলাখিনি অলপমান সময়ৰ কাৰণে ৰাখি থ'ম। এতিয়া আমি যিখিনি তেলত আলুখিনি ফ্ৰাই কৰিছিলোঁ তাত আমি আৰু অলপমান তেল এড কৰি ল'ম। তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত প্ৰথমে আমি ইয়াত এটা কাশ্মীৰী জলকীয়া দিম আৰু লগতে দুখিলা তেজপাত। এতিয়া আমি ইয়াত আগতে পিহি ৰখা বিলাহী, আদা, ৰচুনৰ পেষ্টখিনি দি দিম। যেতিয়ালৈকে আপোনালোকৰ এইখিনিৰ পৰা পানীটো শুকাই তেলটো নিবিৰিঙে তেতিয়ালৈকে আপোনালোকে এইখিনি লৰাই থাকিব। এতিয়া আমি ইয়াত যিখিনি ৰেডিমেড মছলা অলপমান পানী দি ৰাখি থৈছিলোঁ সেইখিনি আমি ইয়াতেই ঢালি দিম। দেখিছেই খুব ধুনীয়াকৈ তেলটো বিৰিঙি আহিছে। এতিয়া আমি ইয়াত মাংসখিনি দি দিম। মাংসখিনি একেবাৰে ভালদৰে ভাজি ল'ব। ইয়াৰ পাছতে আমি মাংসখিনিত দিম এখন সৰু চামুচেৰে এচামুচ চিকেন মছলা আৰু আধা চামুচ মিট মছলা। দেখিছে মাংসখিনি ভাজি লোৱাত কি ধুনীয়া এটা কালাৰ আহিছে। আমি মাংসখিনি এতিয়া ভালদৰে অলপ সময়ৰ কাৰণে ভাজি ল'ম। চাউলখিনি মাংসত দিয়াৰ পাছত আপোনালোকে ফ্ৰাই কৰি থোৱা আলুখিনি দি দিব। মই যিহেতু ভিডিঅ' কৰিব নহ'ল সেইকাৰণে মই আপোনালোকক একেলগতে দেখাই দিছোঁ। এতিয়া আমি ইয়াত 1.5 গিলাচ পানী ঢালি দিছোঁ। যিহেতু আমি 2 গিলাচ চাউল লৈছিলোঁ, যিটো গিলাচেৰে আমি চাউল লৈছিলোঁ সেইটো গিলাচেৰে আমি ইয়াত 1.5 গিলাচ পানী দি দিছোঁ। আমি ইয়াত দিছোঁ কাজু 2টামান আৰু খিচমিচ 2টামান আৰু লগতে এচামুচ ঘি। এতিয়া আপোনালোকে নিজৰ জোখ অনুযায়ী নিমখ অলপমান দি ল'ব। এতিয়া আমি কুকাৰটোৰ ঢাকনিখন মাৰি চিটি মৰালৈকে ৱেইট কৰিম। চিটি এটা দিলেই হ'ব। কুকাৰে যিহেতু এটা চিটি মৰাৰ পাছত মই গেছটো অফ কৰি দিলোঁ আৰু কুকাৰটো অলপ সময়ৰ কাৰণে ঠাণ্ডা হ'ব দিলোঁ। আপোনালোকে দেখিছে কি ধুনীয়াকৈ মোৰ চিকেন পোলাওখিনি ৰেডি হৈ গৈছে।